আর অহা কথা নহয়, আমাৰ আলোচনা কোনো কুৱেশ্যনে নাই, কাৰণ বিটিচি কথাটো সুকীয়া আৰু আমি কোনো নেটদাৰ পাৰ্ট নহয়, কোনো NDAৰ পাৰ্ট নহয়। এইটো কথা আপোনাক ক্লিয়াৰ জানিব যে MP বা MLA কথাটো সম্পূৰ্ণ সুকীয়া। MLA সময়ত আমি ক্লিয়াৰলি ছাপৰ্ট দিছিলোঁ বিজেপি। আমিও কৈছিলোঁ কংগ্ৰেছক যেনেকৈ 15 বছৰ দিয়া হৈছিল, বিজেপিক 10 বছৰ দিয়া যাওক। কংগ্ৰেছে 15 বছৰ একো এনেকুৱা কাম কৰিব নোৱাৰে যাৰ কাৰণে মানে ৰাইজে তেওঁলোকক মনত পৰিব। গতিকে বিজেপি যদি 10 বছৰ একো কৰিব নোৱাৰে, ৰাইজে সেইটো সিদ্ধান্ত ল'ব। MLA সময়ত আমি ক্লিয়াৰলি কৈছোঁ। MP সময়ত চাওক যে আজি এই 10 বছৰত চৰাইচাৰি যথেষ্ট হৈছে, দুৰ্নীতি যথেষ্ট আছে, ভয়ংকৰ দুৰ্নীতি হৈছে। আজি প্ৰায় 5-6 লাখ কোটি টকা আমাৰ খেতিয়কবিলাকৰ অনলি 1 লাখ কোটিও ধাৰ নাই, 80,000 কোটিমান আছে, সেইখিনি তেওঁলোকে মাফ কৰা নাই। 5-6 লাখ কোটি টকা হেৰিবিলাকৰ মাফ কৰিছে, ডাঙৰ ডাঙৰ ধনী মানুহবিলাকৰ। যিবিলাক মানুহ মানে আমাৰ সৰু মানুহবিলাকক ধৰি মেলি মানে জেলত সোমাই দিব। আপুনি APSC কেলেংকাৰী দেখিছে, তেওঁলোকে দুৰ্নীতি কৰা, তেওঁলোকে ইলিগেলি মানে অনৈতিকভাৱে চাকৰি লোৱাৰ কথা হোৱাৰ পিছতো 2-2.5 বছৰ তেওঁলোকে চাকৰি কৰি আছে। কিন্তু আপোনালোকে সাধাৰণ মানুহ এটা কিবা কৰকচোন, আপোনালোকে ধৰি মেলি পুলিচে নি জেলত সোমাই দিব বিচাৰিব নালাগে। গতিকে এই ধৰণৰ চৰকাৰ এখন পুনৰ প্ৰতিষ্ঠা হওক আমি নিবিচাৰোঁ। আৰু ভাৰতবৰ্ষত সম্পূৰ্ণ এটা পৰিৱেশটো বেলেগ হৈ গৈছে। বাহিৰত আমাৰ মানে কি কয়, ভাৰতবৰ্ষৰ দুৰ্নাম যথেষ্ট হৈছে যে ধৰ্মৰ নামত, জাতিৰ নামত এনেকুৱা ধৰণে যদি হিংসা বা এনেকুৱা ধৰণৰ মানে পলাৰিজনৰ কাৰণে কাম কৰা, এক্টিভিটি কৰা হয়, এইটো ভাল কথা নহয়। সেইকাৰণে কৈছোঁ এইবাৰ যিকোনো মূল্য বিনিময়ত বিজেপি ঘূৰাটো জৰুৰী হৈছে। গতিকে এনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ অফাৰ নহয়, তেওঁলোকৰ আলোচনা কোনো কুৱেশ্যনে নাই। আমাৰ সম্পূৰ্ণ স্থিতি আমি পাৰ্লিয়ামেণ্টতো কৈছোঁ যে আমি ইণ্ডিয়াৰ লগতো নাই, NDAৰ লগতো নাই। কিন্তু হয় টেকটিকেল স্বাৰ্থত ইণ্ডিয়াৰ লগত কিছু ক্ষেত্ৰত হ'ব পাৰে। আজি মই খোলাকৈ কৈছোঁ যে অসমত আজিৰ দিনত বিজেপি প্ৰায় 90% আগত আছে গোটেই চিটবিলাক উলিওৱাৰ ক্ষেত্ৰত। আজি কংগ্ৰেছে যিমান ক'লেও বৰপেটা উলিয়াব নোৱাৰে, ধুবুৰী ওলোৱাৰ চান্স নাই তেওঁলোকৰ। কোকৰাঝাৰত তেওঁলোকে ইলেকশ্যন খেলিলে এইবাৰ 10-15 হাজাৰ ভোট তাতকৈ বেছি নাপায়। ঠিক তেনেকৈ মঙলদৈত তেওঁলোকে আজি 4বাৰ হাৰিছে, এইবাৰো হাৰিব। কোনো এটা সমষ্টিত নাই। কিন্তু এটা কথা ঠিক যে নৱশৰ্ণাৰ নিচিনা, GSP নিচিনা বা আমাৰ শক্তিখিনি যদি লগ লাগি যায়, মই ভাবোঁ বিজেপি তাতে 1 বা 2 আকৌ 14খনৰ পিছত তেওঁলোকে টোটেলি ইয়াত কলাপছ হৈ যাব। সেইধৰণৰ চিন্তা চৰ্চা এটা কৰা হৈছে। আমাৰ কংগ্ৰেছক যিমান প্ৰয়োজন আছে তাতকৈ বেছি কংগ্ৰেছ বা ইণ্ডিয়াক আমাৰ প্ৰয়োজন আছে। আমাৰ লগত যদি তেওঁলোকে এটা আণ্ডাৰষ্টেণ্ডিং কৰে, অকল অসমত নহয়, অৰুণাচলত আপোনালোক আজি খোলাকৈ কৈছোঁ যে কিৰেণ ৰিজিজু এইবাৰ হাৰিব, তাত আমাৰ কেণ্ডিডেট তপচিতল তেওঁ জিকিব। আৰু এটা চিট আমি জিকাৰ অংক আছে, যদিহে কালি কংগ্ৰেছে আমাৰ লগত আলোচনা কৰে তেতিয়াহ'লে সেইটো আমি এইটো EDৰ ওপৰত তেতিয়া জিকিব খাটাং। তাত পূৰা বিজেপি এণ্টি ইনকামেঞ্চি আছে, কিন্তু কংগ্ৰেছৰ প্ৰতি কোনো ভাল ভাৱ নাই। ঠিক তেনেকৈ মেঘালয়ত কংগ্ৰেছ এইবাৰ ধূলিচাত হৈ যাব। যদি আমাৰ লগত আন আছে, গাৰো হিলছৰ চিটটো আমি উলিয়াব পাৰিম GSP হিচাপে, আৰু সেইটো শ্বিলং চিটটো তেওঁলোকে বচাব পাৰিব। এনেকুৱা ধৰণৰ এটা মই নিৰ্দিষ্ট কথাই কৈছোঁ। 25টা চিটৰ অনলি অসমত 3টা আৰু মেঘালয়ত 4টাত কংগ্ৰেছ আছে। তাৰপিছত মিজোৰামত এটা আছে MNF, তাৰপিছত আজমল চাহাব আছে আৰু আমি আছোঁ। বাকীটো 18টা অলৰেডি মানে বিজেপিৰ হাতত আছে, NDAৰ হাতত আছে। এই চিটৰ কোনো চিট উলিয়াব পৰা কণ্ডিশ্যন নাই। কালি যদি নৱসেনা টিমটো ছাপোৰ্ট কৰে গোটেই অভাৰঅল এৰিত, আমি কৈছোঁ 6-7টা বা 8টা চিটত আমি ইলেকশ্যন খেলিম। তাৰ ভিতৰত 5টা চিট আমি জিকিব পাৰিম। বাকীকেইটাত কংগ্ৰেছে খেলক 12-14টাত, তেওঁলোকে নিশ্চিতভাৱে এতিয়া 10টা জিকি যাব। আৰু আউট অফ 25 হয়তো গৈ কেনে NDAৰ হাতত মাত্ৰ 1 বা 2টা চিট বাচি যাব। তো আচলতে হয় কৈছে, আপোনালোকে দেখিব যে সংসদবিলাকৰ আমাৰ 542-43জন নিৰ্বাচিত সাংসদৰ ভিতৰত মোটামুটি আজিৰ দিনৰ পাৰফৰ্মেঞ্চ বাকীবিলাকে নৱসেনা কিছু ভাল আছে। আমি অসমৰ BTCৰ অসমৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লাঞ্ছিত, বঞ্চিত, নিপীড়িত, জৰ্জৰিত যিসকল লোক আছে, তেওঁলোকৰ বিষয়বিলাক আমি সদনৰ বাহিৰে ভিতৰে উত্থাপন কৰাৰ প্ৰয়াসটো কৰিছোঁ। পলিচি লেভেলত যাতে এইবিলাক আহিব পাৰে সেইটো আমি চেষ্টা কৰিছোঁ। আপুনি দেখিব যে অসমৰ MP বিলাকৰ ৰিপৰ্ট কাৰ্ডত বিশেষকৈ শাসকীয় দলবিলাকৰ যিবিলাক MP তেওঁলোকে বেছিভাগে 0 পাইছে, 1-2 পাইছে, তাতকৈ বেছি আমি আছোঁ। আৰু আপুনি দেখিব এইবাৰ লোকসভা নিৰ্বাচনত বিজেপি পাৰ্টীয়ে তেওঁলোকে নিজে কিন্তু এণ্টি ইনকামেঞ্চি নলয়, তেওঁলোকে MP ৰিপৰ্ট ঢালিব। অৰ্থাৎ প্ৰায় 90% MP টিকেট কাটা যোৱাৰ সম্ভাৱনা আছে। সেই হিচাপত মই ভাবোঁ নৱসেনা আমি হেৰি নকৰোঁ, তথাপিতো অলপ বেছি হেৰি বুলি ভাবোঁ। কাৰণ বিগত আমি MP হোৱাৰ পিছৰে পৰা BTCত শান্তি সম্প্ৰীতি যথেষ্ট প্ৰতিষ্ঠা হৈছে। মাটিৰ যিবিলাক বিষয় আপোনালোকে নিজেও জানে যে 19ত জিকাৰ পিছতে আমি প্ৰথম বৰপথাৰত 3 দিনীয়াকৈ প্ৰতিনিধি সভা কৰিছিলোঁ। তাত মাটিৰ বিষয়ে ডিটেইলছ আমি কথা পাতিছিলোঁ, কেনেকুৱা ধৰণে BTCৰ মাটিৰ সমস্যাটো সমাধান কৰা যায়। আৰু সেইধৰণে প্ৰচেছত আমি আগবাঢ়ি আছোঁ। এইটো একেদিনে সমস্যা সমাধান হোৱাও নহয়, নৱসেনা অকলে কৰিব নোৱাৰে। ইয়াত ৰাজনৈতিক ছাপৰ্টৰ দৰকাৰ আছে, ৰাইজৰ সহযোগৰ দৰকাৰ আছে। ঠিক
ঠিক তেনেকৈ বিজনীৰ এটা ডাঙৰ সমস্যা বিজনীকে লৈ বিধিছে গাঁও কৰ্তনটো ইয়াৰ বহু ৰাইজে ভাবিছিল গাঁৱটো কৰ্তন হৈ যাব গাঁৱটো কৰ্তন নহ'ল আৰু হোৱাৰ সম্ভাৱনা নাই বিশেষকৈ বাউণ্ডেৰী কমিশ্যন গঠন হৈছিল তাত গাঁও অলাহতকৈ সোমাইহে বেছি আছে গতিকে ৰাইজৰ মূল যিটো দাবী আছিল অনাবৰত যিবিলাক গাঁও কৰ্তন কৰা সেইটো কৰ্তন নহ'লে এই ক্ষেত্ৰত বিজেপিৰ প্ৰতি ৰাইজৰ যিটো মহ আছিল সেইটো প্ৰায় ভংগ হৈছে BPF বা EP বোলে কেতিয়াও ইয়াৰ পৰা গাঁও নাকাটে এইটোতো আপোনালোকে চবেই জানে তেনেকুৱা ক্ষেত্ৰত কোৱাবিলাকতো ক'বই আৰু বিশেষকৈ আমাৰ কোকৰাঝাৰ সমষ্টিৰ আমাৰ ছাপোৰ্টৰ যিসকল আছে তেওঁলোক চাইলেণ্ট ভোটাৰ হয় সন্মুখত তেওঁলোকে না নবহনা সমালোচনা কৰিব না নবহনা প্ৰশংসা কৰিব দুটাও নকৰে যিবিলাকে সমালোচনা কৰিছে তেওঁলোকে জানিব তেওঁলোকৰ কিছুমান নিশ্চয় স্বাৰ্থ আছে হয় তেওঁলোকে কাৰোবাৰ পৰা টকা পইচা লৈছে বা কাৰোবাৰ পৰা তেওঁলোকে ৰোজগাৰ পাই আছে তাতকৈ বেলেগ কথা এখন মই কালিও গৈছিলোঁ আমি কিছু পৰ্টেলৰ সাংবাদিক বন্ধুৰ কথা পাতিছিলোঁ তেওঁলোকে নিজেও কৈছে তেওঁলোককো BPF-এ অলপ পইচা পাতি দি নবহনা এগেইনষ্টে মানে কি কয় নিউজ কৰাৰ কাৰণে হেৰি কৰা আছিল এনকাৰেজ কৰিছিল মই তেওঁলোকেও কৈছোঁ আপোনালোকেও কৈছোঁ